নমস্কাৰ বন্ধু বান্ধৱীসকল, মাই এছামিজ সলিউশ্যন ইউটিউব চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। তো আপোনালোকে যদি মোৰ চেনেলখনত নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বলক আমি ভিডিঅ'খন আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যন, উত্তৰ পূব ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্য কোনখন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, অৰুণাচল প্ৰদেশ। উত্তৰ পূব ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্য হ'ল অৰুণাচল প্ৰদেশ। নেক্সট কুৱেশ্যন, হৰ্ণবিল কোন ৰাজ্যৰ জাতীয় উৎসৱ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি, নাগালেণ্ড। মনত ৰাখিব, হৰ্ণবিল নাগালেণ্ডৰ জাতীয় উৎসৱ। নেক্সট কুৱেশ্যন, অসমৰ কোনখন জিলাত শ্ৰী সূৰ্য পাহাৰ অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি, গোৱালপাৰা। গোৱালপাৰা জিলাত শ্ৰী সূৰ্য পাহাৰ অৱস্থিত। নেক্সট কুৱেশ্যন, অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, যোৰহাট। মনত ৰাখিব, অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় যোৰহাটত অৱস্থিত। নেক্সট কুৱেশ্যন, মোহনবাৰী বিমানবন্দৰ অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, ডিব্ৰুগড়। মোহনবাৰী এয়াৰপোৰ্ট অসমৰ ডিব্ৰুগড় জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথমটো আধুনিক ৰংগমঞ্চ বাণ থিয়েটাৰ কোন ঠাইত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, তেজপুৰ। অসমৰ প্ৰথমটো আধুনিক ৰংগমঞ্চ বাণ থিয়েটাৰ তেজপুৰত অৱস্থিত। নেক্সট কুৱেশ্যন, অসম মহিলা বিশ্ববিদ্যালয় কোন ঠাইত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, যোৰহাট। অসম মহিলা বিশ্ববিদ্যালয় যোৰহাটত অৱস্থিত। নেক্সট কুৱেশ্যন, নলিনীবালা দেৱীয়ে কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, অলকানন্দা। নলিনীবালা দেৱীয়ে অলকানন্দা গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যন, অসমৰ চিমেণ্ট কাৰখানা ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, বোকাজান। অসমৰ একমাত্ৰ চিমেণ্ট কাৰখানা বোকাজানত অৱস্থিত। নেক্সট কুৱেশ্যন, অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, ওৰাং ৰাষ্ট্ৰীয় উদ্যান। অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যানখন হ'ল ওৰাং ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যন, বড়ো সাহিত্য সভা কেতিয়া গঠন হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, 1952 চনত। মনত ৰাখিব, বড়ো সাহিত্য সভা 1952 চনত গঠন হৈছিল। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনখন ৰাজ্যত প্ৰথমে সূৰ্য উদয় হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, অৰুণাচল প্ৰদেশ। ভাৰতৰ প্ৰথম সূৰ্য উদয় হয় অৰুণাচল প্ৰদেশত। নেক্সট কুৱেশ্যন, অসমৰ মৰাপাট কল ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, শিলঘাট। অসমৰ মৰাপাট কল শিলঘাটত অৱস্থিত। নেক্সট কুৱেশ্যন, পবিতৰা অভয়াৰণ্য কোন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, মৰিগাঁও। পবিতৰা অভয়াৰণ্য মৰিগাঁও জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন, অসম দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, 2 ডিচেম্বৰ। 2 ডিচেম্বৰ তাৰিখে আমি অসম দিৱস পালন কৰোঁ। নেক্সট কুৱেশ্যন, সোণাই ৰূপাই অভয়াৰণ্য অসমৰ ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, শোণিতপুৰ। সোণাই ৰূপাই অভয়াৰণ্য অসমৰ শোণিতপুৰ জিলাত অৱস্থিত। কুৱেশ্যন, অসমৰ কোনখন ঠাই বাৰেচহৰীয়া ভাওনাৰ বাবে বিখ্যাত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, জামুগুৰি হাট। অসমৰ জামুগুৰি হাট বাৰেচহৰীয়া ভাওনাৰ বাবে বিখ্যাত। নেক্সট কুৱেশ্যন, উমানন্দ মন্দিৰ কোন পাহাৰত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, ভস্মাচল পাহাৰত। অসমৰ উমানন্দ মন্দিৰ ভস্মাচল পাহাৰত অৱস্থিত। নেক্সট কুৱেশ্যন, ভাৰত ৰত্ন সন্মান পোৱা প্ৰথম অসমীয়া ব্যক্তি কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, গোপীনাথ বৰদলৈ।
ভাৰত ৰত্ন সন্মান পোৱা প্ৰথম অসমীয়া ব্যক্তি হ'ল গোপীনাথ বৰদলৈ। নেক্সট কুৱেশ্যন, অসমৰ কোনখন ঠাইক চাহৰ ৰাজধানী বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি যোৰহাট। যোৰহাটক চাহৰ ৰাজধানী বুলি কোৱা হয়। কুৱেশ্যন, কোনখন দেশ সৌৰশক্তিৰ সৰ্ববৃহৎ উৎপাদক? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ চীন। চীন দেশ সৌৰশক্তিৰ সৰ্ববৃহৎ উৎপাদক। নেক্সট কুৱেশ্যন, এৰাবাটৰ খুৰ ছবিখনৰ পৰিচালক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি ডক্টৰ ভূপেন হাজৰিকা। এৰাবাটৰ খুৰ ছবিখনৰ পৰিচালক আছিল ডক্টৰ ভূপেন হাজৰিকা। নেক্সট কুৱেশ্যন, বিশ্বৰ কোন দেশে প্ৰথম কাগজী মুদ্ৰা জাৰি কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ চীন। চীন দেশে প্ৰথম কাগজী মুদ্ৰা জাৰি কৰিছিল। ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব আৰু এনেকুৱা জিকে ৰিলেটেড ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।